মৰমৰ ছাত্ৰ ছাত্ৰী আৰু ভাইটি ভণ্টিসকল, আজি মই তোমালোকক ক্লাছ 6ৰ লেচন নম্বৰ 18 মাদাৰ আৰ্ট নামৰ পাঠটি সম্পূৰ্ণ অসমীয়ালৈ অনুবাদ কৰি দিবলৈ ওলাইছোঁ। আৰু তোমালোক ভালকৈ ধ্যান দি শুনিবা। আৰু ইয়াৰ লগতে পাঠটিত লেচনটিত থকা সেই পয়েমটিত থকা টান টান শব্দবিলাকৰ অৰ্থ এই ভিডিঅ'টোত দাঙি ধৰিম। অকল তোমালোক ভালকৈ ধ্যান দি শুনিবা আৰু বুজি পাবলৈ চেষ্টা কৰিবা। যদি এতিয়ালৈকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট কৰি দিবা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাদাৰ আৰ্থ আৰ্থ মানেতো আমি জানোৱে পৃথিৱী। তেনেহ'লে কি হ'ব? পৃথিৱী মা, মাদাৰ আৰ্থ পৃথিৱী মা, মাদাৰ আৰ্থ পৃথিৱী মা টেক দ্য চিট এণ্ড গিভ ইট বাৰ্থ। ইয়াত কোৱা হৈছে পৃথিৱী মা শস্যৰ বীজ লোৱা আৰু ইয়াক জন্ম দিয়া। তাৰপিছৰ লাইনটো হ'ল ফাদাৰ ছান সূৰ্য দেৱতা গ্লিম এণ্ড গ্ল' আনটিল দ্য ৰুটছ বিগিন টু গ্ৰ'। সূৰ্য দেৱতা উজ্জ্বল হৈ জিলিকি থকা বা চিকমিকাই থকা, আনটিল দ্য ৰুটছ বিগিন টু গ্ৰ'। শস্যবোৰ বৃদ্ধি হোৱালৈকে বা বাঢ়ি যোৱালৈকে তুমি কি কৰা? উজ্জ্বল হৈ জিলিকি থকা। তাৰপিছৰ লাইনটো হ'ল চিষ্টাৰ ৰেইন মানটো জানোৱে, গম পাইছোঁ বৰষুণ। তেনেহ'লে কি হ'ব? তেনেহ'লে এতিয়া হ'ব বৰষুণ বাইদেউ shed the tears to swell the green। শস্যবোৰ বাঢ়িবৰ বাবে তোমাৰ চকু পানী বিয়পা। তাৰপিছত লাইনটো হ'ল ব্ৰাদাৰ ব্ৰিথ এণ্ড ব্লো। বতাহ ককাই উশাহ লোৱা আৰু বৈ দিয়া বা শুকাই দিয়া। দেন দ্য ব্লেড গ্ৰীণ উইল গ্ৰ'। তাৰমানে ইয়াত কোৱা হৈছে বতাহ ককাই উশাহ লোৱা আৰু বৈ দিয়া, তেতিয়াহে পাত সেউজীয়া হৈ বাঢ়িব। তাৰপিছত লাইনটো হ'ল আৰ্থ এণ্ড ছান এণ্ড উইণ্ড এণ্ড ৰেইন। আৰ্থ মানে পৃথিৱী, ছান মানে সূৰ্য, উইণ্ড মানে বতাহ আৰু ৰেইন মানে বৰষুণ। ইয়াত কোৱা হৈছে পৃথিৱী আৰু সূৰ্য, বতাহ আৰু বৰষুণ এই গোটেইখিনিৰ একলগ হৈ যেতিয়া এটা গছৰ ওপৰত পৰিব, টাৰ্ণ টু গ'ল্ড দ্য লিভিং গ্ৰেইন। যেতিয়া এটা গছৰ ওপৰত পৰিব তেতিয়া সেই গছজোপা সোণলৈ পৰিৱৰ্তন হ'ব বা জীৱিত শস্যবোৰ বাঢ়ি উঠিব।